আমি তামোলপুৰত আহি কংগ্ৰেছ দলৰ এটা সভাত আমি ৰাইজক অৱগত কৰাইছোঁ যে এইবাৰ কংগ্ৰেছ দলে বিটিআৰ নিৰ্বাচন যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু এইবাৰ বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব। এই বাৰ্তা লৈ কংগ্ৰেছে নিৰ্বাচনী পথাৰত নামিব, যুঁজিব আৰু জিকিব। আজিৰ তাৰিখত প্ৰত্যেক সমষ্টিত আমাৰ প্ৰাৰ্থীসকল আমি তালিকা এটা পাইছোঁ। প্ৰত্যেক সমষ্টিত প্ৰাৰ্থিত্ব বিচৰা মানুহবোৰ আমি পাইছোঁ আৰু পৰৱৰ্তী দিনত আমি বিটিআৰ সম্পৰ্কেও আমি কিছু অবজাৰ্ভাৰ আমি তৈয়াৰ কৰিম। তেওঁলোকে বিচাৰ কৰিব যে কোন সমষ্টিত কোন প্ৰাৰ্থীক আগুৱালে দলৰ লাভ হ'ব। কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনা আকৌ মিছা কথা ক'ব, ৰাইজৰ সন্মুখত মিছা কথা বাৰম্বাৰ কোৱাৰ বাবে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিব লাগিব। বিজেপি দলৰ তেওঁলোকৰ স্থিতি, সেইটো বিজেপি দলৰ স্থিতি মোক কিয় দিছে, বিজেপি দলক সোধক। ধন্যবাদ। অসমৰ দুৰ্ভাগ্যজনক স্থিতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাতিলে এডভান্টেজ আছাম, কিন্তু বাস্তৱত এডভান্টেজ আছাম হৈ থকা নাই, এতিয়া এডভান্টেজ আদানী হৈ আছে। য'তে য'তে ট্ৰাইবেল মানুহৰ মাটি, য'তে ত'তে খিলঞ্জীয়া মানুহৰ মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানীক সন্তুষ্ট কৰিবলৈ আদানীৰ সন্মুখত নিমাত, য'তে আদানীৰ মাটি বিচাৰে, য'তে আদানীৰ চকু পৰিছে তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাটি বিক্ৰী কৰিবলৈ বিচাৰে। আৰু দুৰ্ভাগ্যজনক কথা যে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানীৰ সন্মুখত নিমাত, একেৰাহে UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত নিমাত হৈ আছে। সফলতা বাৰম্বাৰ তেওঁলোকে বিফল হৈছে। গৃহ বিভাগ বিফল, বৰ্ডাৰ আমাৰ তেওঁলোকৰ ছিকিউৰিটি বিফল, ৰাজ্যিক গৃহ বিভাগ বিফল, কেন্দ্ৰীয় গৃহ বিভাগ বিফল। সদায় তেওঁলোকে কৈছে বাহিৰৰ দুষ্টিকাৰী কিছুমান সোমাই গৈছে। তো তোমালোকে কি কৰি আছা? মণিপুৰৰ যেতিয়া জুই লাগিলে তেতিয়াও বাহিৰৰ মানুহ সোমাই গৈছে, অসমত দুষ্টিকাৰী সোমাইছে এতিয়াও বাহিৰৰ মানুহ। তো বাহিৰৰ মানুহ যে অসমৰ ভিতৰত সোমাব নোৱাৰে, ভাৰতৰ ভিতৰত সোমাব নোৱাৰে, ইয়াৰ দায়িত্ব কোনে ল'ব? ইয়াৰ দায়িত্বটো অমিত শ্বাহ ডাঙৰীয়া ল'ব লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগে। আৰু যদি সোমাইছে বাহিৰৰ দুষ্টিকাৰী তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল, অমিত শ্বাহ ডাঙৰীয়া বিফল। আমি তেওঁলোকক আমি গৰিহণা দিছোঁ। সময়তো আমি কৈছোঁ যে ভাল আমি প্ৰাৰ্থী ৰাইজৰ মাজত আমি লৈ যাবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি প্ৰত্যেক বিটিআৰ অঞ্চলৰ কাৰণে এটা টীম, প্ৰত্যেক চিটৰ কাৰণে এটা টীম আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ। আপোনালোকে দেখিছেই যে আজি অসমৰ চুকে কোণে আমাৰ APCC আমাৰ টীম অবজাৰ্ভাৰবোৰ গৈছে, একেৰাহে একে টীম আমি বিটিআৰ কাৰণে তৈয়াৰ কৰিছোঁ। আজিৰ তাৰিখত প্ৰত্যেক সমষ্টিত আমাৰ কেণ্ডিডেট ৰেডি হৈ আছে। পুনৰবাৰ আমাৰ অবজাৰ্ভাৰ যেতিয়া যাব তেওঁলোকৰ ৰিপৰ্ট আমি পাম যে কাক কেণ্ডিডেট হিচাপে দিব লাগে। কিন্তু এইবাৰ প্ৰত্যেক চিটত কংগ্ৰেছ যুঁজিবলৈ প্ৰস্তুত হৈ আছে।